Hey, what's up বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই নিউ ইউটিউব চেনেল পলিচ ব্লগ। আজি মই বিগিনাৰ সকলৰ বাবে মেকআপ ভিডিঅ' এটা বনাওঁ বুলি ভাবিছোঁ। হোপ আপোনালোকে ভাল পাব। লগতে আপোনালোক সকলোকে জনাওঁ যে এইটো মোৰ ইউটিউবৰ প্ৰথম ভিডিঅ' হয় আৰু চেনেলটো নতুন হয়। কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰি চেনেলটো আগবঢ়াই নিয়াত সহায় সহযোগিতা কৰে যেন তাৰে কামনা কৰিছোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো 4 মিনিটছ কুইক মেকআপ ভিডিঅ' হয়, গতিকে আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই যেন। ফাৰ্ষ্ট অফ অল মই লগাইছোঁ জয়ৰ ভিটামিন চি স্কিন ব্ৰাইটনিং জেল। ভালকৈ স্কিনত আৰু নেকত লগাব লাগিব এইটো ধুনীয়াকৈ, যাতে স্কিনখন আমাৰ ভালে থাকে মেকআপ কৰাৰ পিছতো। সেইকাৰণে ধুনীয়াকৈ লগাই লৈছোঁ মই। তাৰপিছত এতিয়া কনচিলাৰ লগাব লাগিব, ডাৰ্ক চাৰ্কেলছবোৰ যাতে আমাৰ দেখা নাপায়। য'ত দাগ আছে আপোনালোকৰ তাত লগাব পাৰিব আৰু ধুনীয়াকৈ লগাই দিব যাতে ক'তো ৰৈ নাযায়। এতিয়া ফাউণ্ডেশ্যন লগাব লাগিব আৰু মই এনেকৈ হাতত ফাউণ্ডেশ্যনখিনি উলিয়াই লৈছোঁ। তাৰপিছত গালত এনেকৈ ডট ডটকৈ লগাই গৈছোঁ আৰু গলতো লগাইছোঁ অলপ অলপ আৰু গালত বেছিকৈ লগাইছোঁ। ধুনীয়াকৈ এনেকৈ লগাই যাব। তাৰপিছত মেকআপ স্পঞ্জেৰে ভালকৈ লগাব যাতে ক'তো ৰৈ নাযায়। মই বাৰে বাৰে কৈছোঁ, মোৰ ভিডিঅ'ৰ ফালে চাওঁতে অকণমান ৰৈ গৈছিল। এতিয়া আহিল আই শ্বেডো পেলেট। মই এডাল ব্ৰাছ লৈছোঁ, পিছত ব্লেক কালাৰটো লৈছোঁ। লৈ মই থ্ৰেডিংটো ড্ৰ কৰিছোঁ মোৰ। আপোনালোকে চাওক ভালদৰে, লাহে লাহে মই থ্ৰেডিংটো ড্ৰ কৰিছোঁ। দুফালে ড্ৰ কৰিছোঁ ধুনীয়াকৈ। আৰু এতিয়া মই ৰৈ যোৱা ফাউণ্ডেশ্যনখিনি ভালকৈ ব্ৰাছেৰে ঘূৰি দিছোঁ ফেচত যাতে ৰৈ নাযায়। এতিয়া আহিল কণ্ট'ৰ। শকত মানুহবোৰে কণ্ট'ৰ কৰিব লাগে আৰু এনেও কণ্ট'ৰ কৰিলে আমাক সকলোকে ভাল লাগে ফেচটো। এতিয়া চাওক মই কেনেকৈ কণ্ট'ৰ কৰিছোঁ, তেনেকৈ আপোনালোকে কৰিব পাৰে। এতিয়া আহিল হাইলাইটাৰ আৰু মই ফেচটো হাইলাইট কৰিম, তেতিয়া ধুনীয়া লগা হৈ থাকিব। মই যেনেকৈ কৰিছোঁ আপোনালোকে তেনেকৈ হাইলাইট কৰিব। আৰু বেছি ধুনীয়া লগা হয় হাইলাইট কৰিলে। ধুনীয়াকৈ লাহে লাহে কৰি যাব। এনেকৈ ওঠৰ ওপৰতো অকণমান হাইলাইট কৰিব আৰু কপালত আৰু চকুৰ ওপৰত এনেকৈ অকণমান অকণমান হাইলাইট কৰিব। এইটো একেবাৰে বিগিনাৰসকলৰ বাবে মই ভিডিঅ'টো বনাইছোঁ দেই, যাতে আপুনি এনেকৈ মেকআপ কৰি বাহিৰলৈ ওলাই যাব পাৰিব, অফিচত যাব পাৰিব, কেতিয়াবা ফুৰিব যাব পাৰিব। সেইটো কাৰণত মই ভিডিঅ'টো বনাইছোঁ। আৰু এতিয়া মই ডিঙিত অকণমান হাইলাইট কৰিম। দেখিছে আপোনালোকে। ফেচটো হাইলাইট কৰাৰ পিছত ডিঙিত নকৰিলে একেবাৰে ভাল নালাগে। অকণমান ডিঙিত হাইলাইট কৰিম। ডিঙিটো হাইলাইট কৰাৰ পিছত এতিয়া কণ্ট'ৰটো লৈছোঁ মই মেকআপ স্পঞ্জেৰে। ডিঙিটো অকণমান কণ্ট'ৰ কৰিম যাতে হাইলাইট কৰা বুলি গম নাপায় আৰু ডিঙিটো ধুনীয়া হৈ থাকে।
তেতিয়া মেকআপটো আৰু বেছি ধুনীয়া লগা হয় লিপষ্টিক লগোৱাৰ পিছত। আপোনালোকে চাওক, এইটো মই একেবাৰে বিগিনাৰ সকলৰ বাবে ভিডিঅ'টো বনাইছোঁ, যাতে আপোনালোকে বাহিৰলৈ ওলাই গ'লে এইটো এনেকৈ মেকআপ কৰি ওলাই যাব পাৰে। এয়া দেখিছে মোৰ মেকআপ ৰেডি, আৰু মই ফুট লগাই আছোঁ। তাৰপিছত মই কাণফুলি পিন্ধিছোঁ, এনেই চিম্পল। এতিয়া আপোনালোকক মই ভালদৰে লুকটো দেখাই আছোঁ, বলক বাহিৰলৈ যাওঁ। মই এনেকৈ মেকআপ চাগে 3বাৰ নে 4বাৰ কৰিলোঁ আজিলৈকে, মই আগতে কৰি পোৱা নাই। চ' আপোনালোকৰ বা কেনেকুৱা লাগিছে মই নাজানো। হোপ আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। মেকআপ কৰাৰ পিছত মেকআপ ৰিমুভো কৰিব লাগিব, আৰু মই কেনেকৈ মেকআপ ৰিমুভ কৰোঁ আপোনালোকক দেখুৱাওঁ। এয়া চাওক, মই নাৰিকল তেল লৈছোঁ কটনত, আৰু মই ফেচটো ধুনীয়াকৈ ক্লিন কৰিছোঁ যাতে ক'তো মেকআপ ৰৈ নাযায়। আপোনালোকে চাওক ভালদৰে, মই গোটেই ওপৰৰ পৰা তললৈকে ফেচটো ধুনীয়াকৈ ক্লিন কৰিছোঁ। এয়া মই লিপষ্টিক ক্লিন কৰিলোঁ। এয়া মই গলটো ক্লিন কৰিলোঁ যাতে ক'তো মেকআপ অকণমানো ৰৈ নাযায়। তাৰপিছত মই ফেচ ৱাছ কৰিলোঁ ফেচটো। ফেচ ৱাছ কৰাটো খুবেই প্ৰয়োজন। ধুনীয়াকৈ ফেচটো ফেচ ৱাছ কৰি ল'লোঁ মই। তাৰপিছত মেকআপৰ পিছত আমাৰ স্কিন কেয়াৰটো খুবেই প্ৰয়োজন। এয়া চাওক, মই হালধি, বেচন আৰু নেমু টেঙা লৈছোঁ। নেমু টেঙা লৈ মই মিক্স কৰিছোঁ গোটেইখিনি ধুনীয়াকৈ, আপোনালোকে চাওক। তাৰপিছত মই মোৰ ফেচত লগাইছোঁ ধুনীয়াকৈ, গোটেই ফেচটো ধুনীয়াকৈ লগাই লৈছোঁ। আৰু মই লগতে নেকতো লগাইছোঁ আৰু হাততো লগাইছোঁ। এয়া চাওক, দুখন হাততে মই ধুনীয়াকৈ লগাই লৈছোঁ। তাৰপিছত মই 5 মিনিট ৰাখি দিম। এনেকৈ মেকআপৰ পিছত আপোনালোকে স্কিন কেয়াৰ কৰিলে স্কিনত কোনো প্ৰব্লেম নাহে, আৰু স্কিনটো ধুনীয়া হৈ থাকিব মোৰ দৰে। আপোনালোকে চাওক, মই ধোৱাৰ পিছত 5 মিনিট ৰখিব, তাৰপিছত আপোনালোকে ধুই দিব। তেতিয়া স্কিনটো ধুনীয়াকৈ গ্ল' হৈ থাকে, আৰু বহুত ধুনীয়া হৈ থাকে স্কিনটো। মই এতিয়া ধুই আছোঁ হাত দুখন। তাৰপিছত মই ফেচটো ধুলোঁ, আৰু নেকটো ধুনীয়াকৈ ধুই দিছোঁ মই। আপোনালোকে চাওক, তাৰপিছত দেখুৱাই আছোঁ। এয়া চাওক, মই মেকআপ ৰিমুভ কৰিলোঁ আৰু স্কিন কেয়াৰো কৰিলোঁ। চ' আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব, প্লিজ প্লিজ প্লিজ। So thank you so much everyone. I love you.